वेलकम बैक ट्रेडर अन्य এটা ভিডিওলৈ সকলোকে স্বাগতম জনাইছো আৰু আমি সোমবাৰে কেনেকৈ ট্ৰেড কৰিম হেতুৰ বিষয়ে অকমান আমি এনালাইসিস কৰিম আৰু ব্যাংক নিফটিৰ কত সাপোর্ট আৰু কত ৰেজিস্ট্যান্স আছে প্ৰথমতে মই তাক ড্ৰ কৰি থৈ দিছো যদি আমি চাও তেতিয়াহলে ইয়াত এটা 40000 ত ইয়াত এটা সাপোর্ট আছে ইয়াতো সাপোর্ট লৈছে ইয়াত সাপোর্ট আছে ইয়াত সাপোর্ট আছে যদি আমি ৰেজিস্ট্যান্স যদি চাও তেতিয়াহলে ইয়াত ৰেজিস্ট্যান্স আছে ইয়াত ৰেজিস্ট্যান্স লব পাৰে যদি কেনেবাকে যদি ব্যাংক নিফটিয়ে ৰেজিস্ট্যান্স ব্ৰেক কৰে তেতিয়া 41000 যেতিয়া ব্ৰেক কৰে তেতিয়া আমি ইয়াত বাই কৰিবৰ কাৰণে চাম আৰু যদি কেনেবাকে 40000 কেনেবাকে ব্ৰেকডাউন দিয়ে তেতিয়াহলে আমি ইয়াত সেল কৰিবলৈ চাম আৰু যেটো নেকি মই ইয়াত EMA 200 EMA মই লগাই থৈছো আৰু 200 EMA ব্যাংক নিফটিয়ে সাপোর্ট লৈ আছে যদি আমি পিছৰ ডাটা যদি আমি চাও তেতিয়াহলে ব্যাংক নিফটিয়ে কেবাবাৰো তাত সাপোর্ট লৈ ওপৰত গৈ আছে আমি যদি ইয়াত চাও ইয়াতো এবাৰ ব্যাংক নিফটিয়ে সাপোর্ট লৈ আপত গৈছিল ইয়াতো এবাৰ ব্যাংক নিফটিয়ে সাপোর্ট লৈ আপত গৈছিল ইয়াতো কিন্তু ইয়াত ব্ৰেকডাউন দিছে বাৰু আৰু যদি ইয়াত চাও ইয়াতো ব্যাংক নিফটিয়ে এবাৰ সাপোর্ট লৈ আপত গৈছিল আমি হেতু মনত থব লাগিব যে যেটো নেকি সাপোর্ট লৈ আছে এটো 200 EMA ব্যাংক নিফটিয়ে সাপোর্ট লৈছে আৰু যেতিয়া নেকি ব্যাংক নিফটিয়ে 41000 যেতিয়া নেকি ব্ৰেক কৰে তেতিয়া বুলিশ প্যাটাৰ্ন যেতিয়া বনিব হেতু সময়ত আমি বাই কৰিবৰ কাৰণে চাম আৰু যেতিয়া নেকি 40000 যেতিয়া নেকি ব্যাংক নিফটিয়ে ব্ৰেকডাউন দিয়ে তেতিয়া আমি বিয়াৰিশ প্যাটাৰ্ন চাই আমি সেল কৰিব পাৰিম ওকে ট্ৰেডাৰ কাইলৈ আমি হেতু প্ল্যান কৰিছো যেতিয়া নেকি যেটো প্ল্যানিং কৰা মতে আমি ট্ৰেড কৰিম 40000 ৰ তলত গলে আমি সেল কৰিবৰ কাৰণে চাম আৰু 41000 যদি আপত যায় তেতিয়াহলে আমি বাই কৰিবৰ কাৰণে চাম তো আজিলৈ ইমানে থ্যাংক ইউ যদি ভিডিওটো ভাল লাগে তেতিয়াহলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ